এবং অটেকিং ল'ব সবেই গম পাই আছো BTC-টো একেলগে আমি চৰকাৰ চলাই আছো 6 মাহ ধৰি আৰু দিছপুৰতো NDA হিচাপে বিজেপি নেতৃত্বত চৰকাৰ হ'বলৈ গৈ আছে চিফ মিনিষ্টাৰ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হ'বলৈ গৈ আছে এইটো সবেই কনফাৰ্ম তো চৰকাৰ বনাবলৈ আমাক সুবিধা পাব্লিকে আমাক বহুত বিশ্বাস কৰি পেলাই আমার NDA পার্টি বা বিজেপি পার্টি ওরকে এই বিজনেস বহুত ডিফারেন্স ভোটত আমাক ভোট দি পেলাই আমাক শিকাই দিছে রাইজে বিশ্বাস লৈছে যে কিবা একটা পাব আমাক রাইজে গঠাই দিছে BTC শাসক কৰিবৰ কাৰণে দিছপুৰকো শাসক কৰিবৰ কাৰণে আমাক NDA টিম হিচাপে আমাক সমঝাই দিছে দিছপুৰ চলাবৰ কাৰণে BTC চলাবৰ কাৰণে তো এতিয়া চৰকাৰ আমি চলাবই লাগিব তো আমি সেই কথাটোই ক'বলৈ আহিছোঁ যেহেতু আমাৰ দায়িত্ব আছে জিকিছে ইয়াতে শেষ নহয় আমি এতিয়া কাম কৰিব লাগিব আপোনালোকে যেতিয়া নেকি ফিল্ডত গৈছিল যে এইবাৰ পদমফুলত ভোট দিব লাগিব আমাৰ কেণ্ডিডেটক জিকাই দিয়ক জিকি যোৱাৰ পিছত আমি আপোনালোকৰ সেইখিনি সমস্যাটো সমাধান কৰি দিম বুলি আপোনালোকে বহুত অঞ্চলত বহুত জাগাত বহুত ৰাইজৰ লগত কথা পাতি আহিছে বা কথা দি আহিছে তো সেইটো আমি এতিয়া ৰাইজে বহুত আশা কৰি পেলাই আমাক দেখাই দিছে এতিয়া আমিও ৰাইজৰ হৈ কাম কৰিব লাগিব